আমাৰ সকলোতকৈ ডাঙৰ দুৰ্বলতা হৈছে মাছ বাটতে বাগৰি পৰা। সফল হোৱাৰ সকলোতকৈ সহজ উপায় হৈছে আকৌ এবাৰ চেষ্টা কৰা। তোমাৰ জীৱনত যিমানে সমস্যা আহিব সিমানে তুমি সফলতা পাই গৈ থাকিবা, কাৰণ সকলো সমস্যাৰ লগত এটা সুযোগ লৈ আহে। জীৱন যুদ্ধত কেৱল শক্তিশালী ব্যক্তিহে জয়লাভ নকৰে, কেতিয়াবা কেতিয়াবা সেইজনেও জয়লাভ কৰে যিজনৰ বাবে মই জয় হ'ব পাৰিম। মানুহে কয় পইচা থাকিলেহে কিবা এটা কৰিম, আৰু পইচাই কয় কিবা এটা কৰিলেহে মই তোমাৰ ওচৰলৈ আহিম। পৃথিৱীখনৰ কাৰণে তুমি এজন সাধাৰণ মানৱ, কিন্তু এটা কথা মনত ৰাখিবা, তাৰে মাজৰ এজনৰ কাৰণে তুমি সমস্ত পৃথিৱী। যিমান সময় জিকি থাকিবা সিমান সময় হাত চাপৰিৰ অভাৱ নহ'ব, কিন্তু যদি হাৰি যোৱা তেতিয়া দৰাৰ বাবে এটা হাত পোৱাটো পুৰস্কাৰ। নমস্কাৰ মৰমৰ বন্ধু বান্ধৱীসকল, তোমালোকে যদি এতিয়াও চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি দিয়া আৰু লগতে এটা লাইক কৰি দিয়া। জয় আই অসম।